নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনালোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বিশেষ জেগাত যাব ওলাইছোঁ। বিশেষ মানে এয়া মাক লৈ ডক্টৰ তাত যাব ওলাইছোঁ। হস্পিটেলত যাওঁ, মাৰ গা ভাল নহয়। কি খবৰ মা? এই ভাল নহয় মোৰ। মাৰ গা বেয়া, তাকে মাক ডক্টৰ তাত লৈ যাওঁ বুলি ওলাইছোঁ। স্কুটিত যাম। অলপমান বাটত কিবা কাম কৰি আছে, সেইটো কাৰণে মাক নমাই দিলোঁ। মাক খোজকাঢ়ি যাব। ঠিক আছে মা, গৈ থাকা, তুমি খোজকাঢ়ি গৈ থাকা। মাক যাব দিলোঁ খোজকাঢ়ি, তাৰপিছতে মই লাহে লাহেকৈ লৈ যাম। এয়া মা গৈ আছে খোজকাঢ়ি। চাওকচোন ৰাস্তাৰ অৱস্থা। ৰাস্তাই বনাই নে কিহে বনাই, ড্ৰেইনে বনাব নাজানো। মাটিবিলাক পাহাৰৰ নিচিনাকৈ দি থৈছে, যাব নোৱাৰি আৰু। সেইকাৰণে মাক আগত যাব দিলোঁ। মাক এই হাই ৰোডৰ পৰা উঠাব লাগিব। তেন্তে গৈ থাকোঁ, দেখুৱাই যাওঁ আপোনালোকক যিমান পাৰোঁ, চাই থাকিব। ফাইনেলি আহি পালোঁ আমি চিভিল হস্পিটেল। এয়া দেখিছে হস্পিটেল। এতিয়া যাম আৰু ভিতৰত নামিলোঁ মাত্ৰ আহি। গৈ থাকোঁ ভিতৰলৈ সোমাই। আহি এতিয়া এনেদৰে দীঘলীয়া লাইনত ৰখি আছোঁ। চাওকচোন কিমান মানুহ, কিমান লাইনত ৰখি আছে এনেকৈ। বহুত বেছি দীঘলীয়া শাৰী ৰৈ আছোঁ এনেদৰে লাইনত। 10 টকাৰ সেই শ্লিপখন কাটিব লাগিব। অৱশেষত য'ত টিকেট দিয়ে তাত টিকট নাই, বন্ধ কৰি দিলে। সেইকাৰণে ইমাৰ্জেঞ্চিত আহিলোঁ, টিকেট কাটি ল'লোঁ ইয়াত দেখুৱাবৰ কাৰণে। চাওকচোন কিমান ভিৰ ইয়াত। মাক ডক্টৰ দেখুওৱা হৈ গ'ল। এতিয়া বহি আছোঁ, এক্সৰে কৰিব দিছে। এতিয়া কৰা হোৱা নাই, মাতা নাই, সেইটো কাৰণে বহি আছোঁ। এতিয়া কৰা হয় নাজানো আৰু। 2:30 বাজি গ'ল, ৰাতিপুৱা 10 বজাতে আহিছোঁ, এতিয়ালৈকে হোৱাই নাই। আৰু বাকী কিবা কিবি টেষ্ট কৰিব দিছে। ইয়াতে নহয়, বাহিৰত হ'ব। চাওঁ কি হয়। আজি এক্সৰেটো কৰি লওঁ ইয়াতে, কাইলৈ ৰিপৰ্টটো দেখুৱাব লাগিব। হস্পিটেলৰ পৰা ওলাই এতিয়া ঘৰলৈ গৈ আছোঁ দৰৱ পাতি লৈ। হোৱা নাই টেষ্ট, কাইলৈ আকৌ আহিব লাগিব হস্পিটেলত মাক লৈ ৰাতিপুৱাই। এইবিলাক টেষ্ট কৰিব আছে। এতিয়া গৈ আছোঁ ঘৰত। মায়ে শুনি কিবা খাই, মাক কিবা খুৱাই পেলাই তাৰপিছত ঘৰত যাম আৰু। এতিয়া গাড়ী চলাই আছোঁ। এয়া মাক চাহ হোটেল এখনত লৈ আহিলোঁ। নাখাই আছোঁ এতিয়া। আমাৰ ফ্লাইঅভাৰখন আহি পালোঁ, বঙাইগাঁৱৰ অভাৰব্ৰিজখন। ফাইনেলি ঘৰত আহি পালোঁ। ইয়াৰ গাড়ীখন পাৰ্ক কৰি থলোঁ। আৰু এইপিনে হোটেলৰ পৰা কাটলা মাছ লৈ আহিছোঁ বনোৱা। মায়ে হেনো খায়। সন্ধিয়া 4:30 বাজি গ'ল। মাৰ খাব মন যোৱাৰ কাৰণে লৈ আহিলোঁ। এতিয়া ফ্ৰেছ হ'ম, তাৰপিছতে ভাত পানী খাম আৰু। হেল্ল' গাইজ, আজি ছেকেণ্ড ডে। মাক লৈ হস্পিটেল যাব ওলালোঁ। বাটত ৰৈ আছোঁ কাৰণ ৰাস্তা বেয়া। মাক খোজকাঢ়ি আহিব দিলোঁ আৰু হাইৱেৰ ওচৰত ৰখি দিলোঁ মই। এতিয়া মাক লৈ যাওঁ আৰু। এনিৱেজ, গুড মৰ্ণিং। কি খবৰ আপোনালোক সকলোৰে? ভালে আছেনে? জনাবচোন কেনে আছে। আৰু চাওকচোন কিমান ৰ'দ দিছে, একদম থাকিবই নোৱাৰি। এই গৰমত মায়ে আকৌ হেলমেট পিন্ধি দিছে। উপায়তো নাই, পিন্ধিবই লাগিব। গুড মৰ্ণিং কৈ দিয়া মা। গুড মৰ্ণিং। গুড মৰ্ণিং বুলি ক'লে মায়ে। তো তেনেহ'লে গৈ থাকোঁ। আজিও চাওঁ কিমান দেৰি হয় কি হয়। বহুতকেইটা টেষ্ট কৰিব লগা আছে আজি। তো গৈ থাকোঁ তেনেহ'লে। এতিয়া আছোঁ হাই ৰোডত স্কুটি চলাই। পাম আৰু হস্পিটেল। এনিৱেজ, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আৰু মোৰ জীৱনৰ প্ৰথম শিক্ষাগুৰু হ'ল মোৰ মা আৰু দেউতা। মোৰ মা দেউতাক মোৰ প্ৰথম শিক্ষাগুৰু বুলি এইকাৰণে কৈছোঁ, কাৰণ মা দেউতাই জন্ম হোৱাৰ পিছৰে পৰাই বহুত কিবা কিবি শিকায় তেওঁলোকেই। কাৰণ আমি জন্ম হৈয়েতো স্কুল নাযাওঁ, সেইটো কাৰণে ঘৰতে তেওঁলোকে বহুত কিছু শিকায়। সেইকাৰণে মই প্ৰথম মোৰ মা দেউতাক শিক্ষাগুৰু বুলি কৈছোঁ। আৰু তাৰপিছত হ'ল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। তেওঁলোকক শিক্ষক দিৱসৰ বহুতো শুভেচ্ছা জনালোঁ। সকলোৱে ভালে কুশলে থাকক। আহি পালোঁ আমি হস্পিটেল। এতিয়া গৈ আছোঁ খোজকাঢ়ি ভিতৰলৈ বুলি। ইমান ৰ'দত মাকো খোজকাঢ়ি লৈ আহি আছোঁ। হস্পিটেল হ'ল আমাৰ চিভিল হস্পিটেল। মানুহ আহি জমা হৈ আছে। ফাইনেলি আমাৰ কাম হৈ গ'ল। আমাৰ এক্সৰে হৈ গ'ল। এতিয়া আহিছোঁ হোটেল এখনত খাওঁ বুলি।
আছে খোৱা বোৱা হৈ ৰিপৰ্ট এটা পাব আছে, সেইটো লৈ পেলাই যাম। বাকী ৰিপৰ্ট কাইলৈ পাম, কাইলৈ পাম। কাইলৈ নোপোৱা আৰু কাইলৈ আহিব লাগিব, তাৰপিছত ডক্টৰ দেখাব লাগিব ৰিপৰ্ট এতিয়া খাই লওঁ। আমি হোটেলৰ পৰা ওলাই আহিলোঁ খাই বৈ, এতিয়া ঘৰলৈ যাম বুলি ওলালোঁ। স্কুটিখন য'ত পাৰ্কিং কৰি থৈছোঁ তালৈকে যাওঁ, তাৰপিছত স্কুটিখন লৈ যাওঁ আৰু ঘৰলৈ। কিমানো ৰখি থাকিম, কাইলৈ আকৌ আহিবই লাগিব। কি কৈছা মা? মায়ে কিবা কৈ আছে, ইয়াতে থাকা। লৈ আহোঁ স্কুটিখন, তাৰপিছতে ঘৰলৈ যাওঁ। মৰ্ণিং ফ্ৰেণ্ডছ, ৰাতিপুৱাই উঠিলোঁ। মাৰ কামৰ কাৰণে কাষৰে হস্পিটেল লোৱাৰ আছামত যাব লাগে, কিবা টেষ্টৰ কাৰণে। চিভিলত নহয়, সেয়া প্ৰাইভেটত কৰিব লাগে। তাতে হয়নে নহয়, কিমান কি কেনেকুৱা নিয়মবিলাক সুধিবৰ কাৰণে ওলালোঁ। গাড়ীখন ষ্টাৰ্ট কৰি ল'লোঁ, ৰখি আছোঁ, বাকো লৈ যাম লগত। পিছে আজি টেষ্ট সম্পূৰ্ণ হয়নে নহয়, ৰিপৰ্ট দিয়ে নে নাই ইয়াতে চাওঁ। তাৰপিছতে যদি হৈ যায় তেতিয়াহে যাব লাগিব মাক লৈ। আৰু বাহিৰা কামো বহুত আছে, চাওঁ আজি হয়নে নহয় যোৱা চিভিলত। যেতিয়া গোটেই সম্পূৰ্ণ ৰিপৰ্টবোৰ হৈ যাব, তাৰপিছতেই ৰিপৰ্টবোৰ লৈ ডক্টৰক দেখুৱাব লাগিব। মই ভিডিঅ' কৰি থকাৰ মাজতে দেখা পালোঁ চোতালত কিবা চৰাই এটা পৰি আছে, কেনেকুৱা কি জানো হৈছে, দুখ পাইছে নেকি চাই লওঁ ৰ'ব। এয়া দেখিছে, কি জানো হৈছে, কোনোবাই মাৰিলে নেকি। দুখ পাইছে হ'বলা ক'ৰবাত। ভালেই আছে দেখোন, পানী খুৱাই চাওঁ ভাল পায় নেকি। ভৰিতটো তেনেকুৱা একো দুখ পোৱাৰ চিন নাই, চাই লওঁ ৰ'ব, দেখুৱাই আছোঁ আপোনালোকক। দেখিছে চৰাইখিনি ধৰি ল'লোঁ মই, কিবা দুখ পাইছে নেকি বুলি চালোঁ, পোৱা নাই। সেইটো কাৰণে মই পানী লৈ আহিলোঁ, পানী খুৱাই চাওঁ ভাল পায় নেকি, পানী খালে নেকি চাই ল'ম, যদি মই ভাল কৰিব পাৰোঁ। ইমান ধুনীয়া চাওকচোন, বেচেৰীজনী বা ক'ত আঘাত পাইছে, কোনে পেলাই থ'লে, কেনেকৈ নিজে পৰিলে আহি একো গম নাপাওঁ। ৰাতিপুৱা উঠিহে দেখা পালোঁ মই এতিয়া। খামুচি ধৰিছে এনেকৈ। খামুচি ধৰিছে, ওলাই নিদিয়ে, এৰুৱাই নিদিয়ে। নখটো খুব দীঘল দীঘল, কেনেকৈ খামুচি ধৰিছে। পানী খাই আছে কিন্তু অলপমান। চাওক, পানী খোৱাৰ পিছত অকণমান ভাল পালে নেকি, এনেকৈ বহি আছে এতিয়া চাওকচোন। এতিয়া মই এতিয়া যাব লাগিব, থৈ যাওঁ ইয়াক কণাত পিনে। এতিয়া আহি আকৌ চাব লাগিব, কিবা দিব লাগিব খাবৰ কাৰণে। টোপনি ধৰিছে চাওক, শুই আছে।
হস্পিটেলত আহি গ'লোঁ, নাই কাউণ্টাৰে খোলা নাই, একো কামেই হোৱা নাই, বহি আছোঁ এতিয়া। এইটো 9টা বজাত খোলে বুলি তাতে লিখি থোৱা আছে, কিন্তু মই চাওঁ এতিয়া ৰখি যাব লাগিব। ৰখি আছে, অলপ বৰিং হয়, মোবাইলতে পিটিকি আছে তাই। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। মাৰ টেষ্ট এটা কৰাবৰ কাৰণে এখন ব্যক্তিগত চেম্বাৰত লৈ আহিলোঁ। এতিয়া ৰৈ আছোঁ এনেদৰে বহিয়ে আছোঁ, ৰৈয়ে আছোঁ। মাৰ নম্বৰ অহাই নাই এতিয়ালৈকে। মাৰ 3 নম্বৰত ৰখি আছোঁ এনেকৈ। ৰাতিপুৱা 8মান বজাৰ পৰাই ৰৈ আছোঁ। ফাইনেলি আমাৰ ডক্টৰ দেখুওৱা হৈ গ'ল, গোটেই ৰিপৰ্ট আদি দেখুওৱা হৈ গ'ল। তাৰপিছতে এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰ আগতে ঔষধ পাতি ল'ব লাগিব। ঔষধ পাতি কিছুমান লিখি দিছে আৰু সেইবোৰ ল'ব লাগিব। লৈ মায়ে কিবা খাব